নমস্কাৰ আজি হৈছে 28 মে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে যুবত কৰোৱা হৈছে ৰাজ্যবাসীৰ বাবে কেইবাটাও ডাঙৰ খবৰ আৰু জৰুৰী খবৰ হয় বন্ধুসকল আজিৰ আমাৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ শীঘ্ৰে আপডেট কৰক আপোনাৰ একাউণ্টৰ KYC 10 জুনত লাখ লাখ লোকৰ একাউণ্টত সোমাব ধন 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব ধন কোনে কোনে লাভ কৰিব এই ধন জানি লওক অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব 1250 টকাকৈ বৃদ্ধ পেঞ্চন আঁচনিৰ ধন সোমাব একাউণ্টত বিধৱা পেঞ্চন আঁচনিৰ ধন জমা হ'ব একাউণ্টত প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে এবাৰ চৰকাৰে পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এক বিশেষ গুৰুত্বপূৰ্ণ খবৰ হয়নকৰ স্বস্তি অৱশেষত ৰেমালে ৰাজ্যলৈ আনিলে বৰষুণ অৱশেষত ৰাজ্যবাসীলৈ আহিল এক ভাল খবৰ প্ৰচণ্ড গৰমৰ অত্যন্ত গাল ঘূৰ্ণি ৰেমালে আনিলে বৰষুণ অহাৰ লগে লগে কৃষকৰ মুখত বিৰিংগিল হাঁহি জেঠ মাহটো কটীয়া সিঁচিব পৰা নাছিল কৃষকে ৰেমাল অহাৰ লগে লগে ৰাজ্যত আৰম্ভ হৈছে বৰষুণ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া মুছলধাৰ বৰষুণ 30 মে পৰ্যন্ত ৰাজ্যত হ'ব বৰষুণ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এক জৰুৰী খবৰ হয়নকাৰ শিলিগুৰি ধুবুৰী ইণ্টাৰচিটি এক্সপ্ৰেছ ইতিমধ্যে বাতিল কৰা হৈছে নিউ জলপাইগুৰি বঙাইগাঁও ইণ্টাৰচিটি ইতিমধ্যে বাতিল হৈছে গুৱাহাটী শিলচৰ গুৱাহাটী এক্সপ্ৰেছ শিলচৰ আগৰতলা ইণ্টাৰচিটি এক্সপ্ৰেছ শিলচৰ মাইচেছন পেছেঞ্জাৰ ট্ৰেইন শিলচৰ ভৈৰৱী পেছেঞ্জাৰ ট্ৰেইন শিলচৰ লাহৰলগুন এক্সপ্ৰেছ বঙাইগাঁও নিউ জলপাইগুৰি এক্সপ্ৰেছ ইতিমধ্যে বাতিল কৰা হৈছে পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে এক দুখৰ খবৰ হয়নকাৰ ৰাজ্যজুৰি অব্যাহত আছে ঘূৰ্ণীবতাহ ৰিমলৰ তাণ্ডৱ পশ্চিমবংগৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰিমলে বিস্তৰ ক্ষতি সাধন কৰিছে মধ্য অসমত এই বতাহ বৰষুণৰ প্ৰভাৱ বেছিকৈ পৰা দেখা গৈছে মৰিগাঁৱত সংঘটিত হৈছে এক শোকাবহ ঘটনা মৰিগাঁৱত বতাহ ধুমুহা গছ বাগৰি পৰি এজন ছাত্ৰৰ মৃত্যু হৈছে জানিব পৰা মতে আজি পুৱা কলেজলৈ গৈ থকা অৱস্থাতে ছাত্ৰজনৰ কৰুণ মৃত্যু হয় আমাৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ শিক্ষা খণ্ডলৈ এক বিশেষ জৰুৰী খবৰ হয়নকৰ আজিৰ পৰা মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ বাবে বঙাইগাঁৱত 144 ধাৰা জাৰি কৰা হৈছে জিলাখনৰ বীৰঝৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় উত্তৰ খালমাৰাৰ DP মেমৰিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু হিদলহতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপিত পৰীক্ষা কেন্দ্ৰত আজিৰে পৰা 3 জুন তাৰিখলৈ চলিব এই কম্পাৰ্টমেণ্টেল পৰীক্ষা কেন্দ্ৰসমূহত কোনো ধৰণৰ খেলিমেলি নোহোৱাকৈ সকলোমে পৰীক্ষা চলাই নিয়াৰ বাবে বঙাইগাঁও জিলাৰ জিলা দণ্ডাধীশ নৱদ্বীপ পাঠকে ভাৰতীয় ফৌজদাৰী আইন 144 ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে উক্ত নিষেধাজ্ঞা অনুসৰি পৰীক্ষাৰ্থীসকলে পৰীক্ষাগৃহলৈ মোবাইল ফোন আন কোনো ইলেক্ট্ৰনিক সামগ্ৰী বা কোনো ধৰণৰ সন্দেহজনক সামগ্ৰী লৈ প্ৰৱেশ কৰিব নোৱাৰিব পৰীক্ষাৰ্থী আৰু পৰীক্ষাগৃহৰ কৰ্তব্যৰ আইনসংগতভাৱে চৰকাৰ বা জিলা প্ৰশাসনৰ দ্বাৰা নিযুক্ত নকৰা কৰ্তৃত্বশীল কোনো লোকে পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিব নোৱাৰিব পৰীক্ষা কেন্দ্ৰৰ 50 মিটাৰ ব্যৱধানৰ ভিতৰত 5 জন বা তাতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব পৰীক্ষা কেন্দ্ৰৰ ওচৰত অনুবাদ যন্ত্ৰ ব্যৱহাৰ কৰিব নোৱাৰিব আৰু পৰীক্ষাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰৰ ভিতৰত কিতাপ বা বেগ লৈ প্ৰৱেশ কৰিব নোৱাৰিব উক্ত নিষেধাজ্ঞা তৎকালীনভাৱে বলবৎ হ'ব